অতিকৈ চেনেহৰ মুখাৰে মুহুৰা, তাতকৈ চেনেহৰ মাকো, তাতকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকোঁ। বন্ধুসকল, ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে কৈ দিছোঁ যে দেশত যি কৰোণা মহামাৰীয়ে বিধ্বস্ত ৰূপ লৈছে তাৰ কাৰণে আমি সকলোৱে শংকিত, আৰু সকলোৱে যাতে ঘৰত থাকে, মাস্ক পৰিধান কৰে আৰু ভেকচিনটো দিয়ে। আৰম্ভ কৰিছোঁ আমাৰ গাঁৱত এইবাৰ কেনেকৈ আমি বিহু উদযাপন কৰিলোঁ, আমাৰ ঘৰত কেনেকৈ উদযাপন কৰিলোঁ, সেই গোটেই বস্তুখিনি দেখাব চেষ্টা কৰিছোঁ। আমাৰ গাঁৱৰে কণমানি কেইজনীমান নাচনি আহিছে আৰু তেখেতসকলৰ লগত ঢুলীয়া আহিছে। আমাৰো সৰুকালৰ কথা মনত পৰি গ'লে এনেকৈ আমিও নাচিছিলোঁ। এয়ে অসমীয়া ভাৱ, এয়ে অসমীয়াৰ প্ৰাণৰ বিহু। বহাগ বিহুৰ প্ৰথম দিনাখন ডাঙৰক জ্যেষ্ঠক মই সেৱা কৰোঁ। এইটো কিন্তু মই প্ৰাউডলি ক'ব পাৰোঁ নিজৰ ক্ষেত্ৰত যে মই প্ৰত্যেক বছৰে যেতিয়াৰ পৰা জনা হৈছোঁ তেতিয়াৰ পৰা আজি 25 বছৰ ভয় দিলোঁ, আজিলৈকে কি মই প্ৰত্যেক বিহুত এনে এটা বিহু যোৱা নাই যে মই প্ৰত্যেকবাৰ বিহুত মই জ্যেষ্ঠজনক সেৱা কৰা নাই। চ' এইটো মই এই কালচাৰটো মই দেখুওৱা নাই, কিন্তু দেখাইছোঁ আৰু এইবাৰ বহুত বেছি সেই শ্ব' অফ কৰাৰ কাৰণে নহয়, এইটো এটা সন্মান। আৰু এই ভিডিঅ'টোত এটা বস্তু আপোনালোকে লক্ষ্য কৰক হা, ইমান চাব লগা গুৰুত্বপূৰ্ণ একো বহুত বস্তু নহয়, আৰু কোনোবাই বহুত বেছি ভাল বিহু নচা নাই, কোনোবাৰ হয়তো গামখাৰু নাই, কোনোবাৰ হয়তো কিবা নাই, কোনোবাৰ হয়তো আমাৰ সুৰ নাই, তাল নাই, একো নাই, কিন্তু আমি গাঁৱৰ ল'ৰা ছোৱালীকেইটাই একেলগে কোনো এজনী ল'ৰাই এজনী ছোৱালীক বেয়াকৈ কোৱা নাই, কোনো এজনী ছোৱালীয়ে ল'ৰা এজনক বেয়াকৈ কোৱা নাই, খালি নাচিছোঁ, আমি আনন্দ কৰিছোঁ আৰু এনেকৈ বিহু উদযাপন কৰিছোঁ। আমি নাজানো, আমি বিহুৰ আমি ভালকৈ কোনো ঢোল বজাব নাজানে, ভালকৈ কোনোবা নাচিব নাজানে, কিন্তু এই নাচিছোঁ আমি যে সেইটোৱেই চ' বহুতে হয়তো এনেকৈ নাচিব নোৱাৰিব পাৰে, এনেকৈ নাচাটো আমাৰ গাঁৱৰ এটা বহুত এতিয়াৰ সময়ত ডাঙৰ কথা হৈ গ'ল বাৰু। এনেকৈ লাহে 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 এতিয়া পইচা গণত ব্যস্ত আমাৰ কেচিয়াৰসকল। আমাৰ গাঁৱৰ যিটোৱে চাকৰি পাইছে আৰু তেওঁৰ এপইণ্টমেণ্ট আছে, তাৰ কাৰণে সি যাব আৰু তেওঁক আমি বিদায় দিম আজি। এইবাৰ বিহুখন আমাৰ নাপাল, অলপমান বেয়াও লাগিছে বাৰু বিহুখন নাপাল। চ' এতিয়া যিয়ে নহওক বিহুখনতছে আমাৰ চাকৰিটো খুব ইম্পৰ্টেণ্ট হয়। কেনেকুৱা লাগিছে গোটেইবিলাকে বিদায় দিব আহিছে? মিছ কৰিম চবকে, বিহুখন বিশেষকৈ মিছ কৰিম। ভালকৈ থাকিব সকলোৱে, বিহু হ'লেও আৰু ৰঙালী বিহু শুভেচ্ছা থাকিল আৰু তেনেকৈ আৰু আমাৰ কিন্তু বিদায় দিওঁ, যাতে কি আমাৰ বিহু কমিটিখন আকৌ পাহৰি নাযায়, নেক্সট ইয়াৰ আমাৰ এপাতি বিহু দিব বুলি আমাৰ আশা থাকিল আৰু নে কি নাই? অতিকৈ চেনেহৰ মুখাৰে মুহুৰা, তাতকৈ চেনেহৰ মাকো, তাতকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকোঁ। চ' এইবাৰ আমি নাপাতিলোঁ বিহুখন, আমাৰ 13-14 বহাগত আমাৰ বিহুৰ আয়োজন আছিল। আমাৰ এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ আছিল, কিন্তু আমি পাতিব নোৱাৰিলোঁ, সেইকাৰণে আমাৰ গোটেইবিলাকৰ মন চন একেবাৰে ডাউন চববিলাকৰে। নিশা 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 ইহঁতক গান চান গাব দিলোঁ, আৰু এতিয়া আমৰ খানা চলো ষ্টাৰ্ট কৰতে হে। তো আজি এনেকৈ সামৰিলোঁ আৰু বিহুটো। আজি 14 বহাগ, আজি আমাৰ মেইন বিহুখন আছিল, মুকলি বিহু আছিল, কিন্তু আমি পাতিব নোৱাৰিলোঁ। তথাপিও অনুষ্টুপীয়ভাৱে আমি পতাকাখন উত্তোলন কৰিলোঁ, আৰু পৰৱৰ্তী কি হয় চাই থাকক, আৰু কি কাৰণত আমি অনুষ্টুপীয়ভাৱে আয়োজন কৰিব লগা হ'ল তাৰ কাৰণ নিপুলদাৰ পৰা জানক।
আৰু ডক্টৰ হাজৰিকাৰ কথাৰে ক'বলৈ গ'লে বিহু অসমীয়া আয়ুস ৰেখা যেতিয়ালৈকে বিহু থাকিব তেতিয়ালৈকে অসমীয়া জাতিটো থাকিব আৰু খুবেই দুৰ্ভাগ্যজনক এইবাৰ আমাৰ ৰূপালী জয়ন্তী বৰ্ষও আছে কিন্তু কোভিডে সকলো যিটো আমাৰ বিশাল প্ৰস্তুতি আমি আয়োজন কৰিব ওলাইছিলোঁ সৰু সংবাদ ৰঙালী উদযাপন সমিতিয়ে কিন্তু কোভিডে যিটো হেৰি কৰিলে আমি খুব অনুষ্ঠুপীয়াভাৱে বিহুখন পাতিব লগা হৈছে আমি খুবেই আচলতে দুখিত গতিকে তথাপিতো আমি অসমীয়া বুলি কৈ নিজকে মানে পৰিচয় দি বিহুখন বহুত বিপদৰ মাজতো আমি আহ্বান কৰি বিপদক হেৰি কৰি আমি বিহু পাতিব ওলাইছোঁ এনেকৈ আমাৰ হৈ গ'ল আৰু পৰৱৰ্তী কাৰ্যসূচী আমাৰ আৰম্ভ কৰিম থাকিব আপোনালোকে অলপ আগতে যেনেকৈ দেখালোঁ আমাৰ গাঁৱৰ জিনটোৱে দৌৰি কিনে ডিফেন্সত চাকৰি লাভ কৰিছে আৰু ঠিক সেইদৰে ইয়াৰ দেশৰ ভৱিষ্যত নিৰূপণ হ'ব কোনে ডিফেন্সত চাকৰি কৰিব এতিয়া ছোৱালীৰ দৌৰ প্ৰতিযোগিতা এয়া আমাৰ লিজা শেষলৈকে দৌৰি আছে আৰু শেষ পুৰস্কাৰটো অৰ্জন কৰিছে হৈ যোৱা প্ৰতিযোগিতাত লাষ্ট প্ৰতিযোগী হিচাপে লাভ কৰিছে লিজাই এখন আমি গামোচাৰে সম্বৰ্ধনা কেনেকুৱা লাগিছে মনৰ লাষ্ট পাইছা তুমি বিৰাট ভাল লাগিছে মানে পাইছো ন লাষ্ট অংশগ্ৰহণ কৰিছা ভালে হৈছে তেনেকৈ আৰু তুমি কি পাইছা এতিয়া আমাৰ এটা গ্ৰুপ চেলফি আৰম্ভ হ'ব সেয়ে নাচনীসমূহক নাচনী ক'লৈ গ'লা তেওঁলোকক আমি বিচাৰিছোঁ এইবাৰ যে বিহু নহ'ল কেনেকুৱা লাগিছে হ'লে বেয়া লাগিছে কিন্তু তথাপিতো ভাল লাগিছে মানে এনেকৈ যেনেকৈ মাতিছো হয় নেকি তোমাৰ কেনেকুৱা লাগিছে এইবাৰ যে বিহু নহ'ল কেনেকুৱা লাগিছে নহ'লে আমি যেনেকৈ অনুষ্ঠিত হৈছে মাছ ক'ত তোমাৰ মই ল'লোঁ ক'লা আৰু এতিয়া আমাৰ গাঁৱৰে যিসকল ব্যক্তিয়ে আমাৰ ল'ৰা ছোৱালীসকলৰ নৃত্য চাওঁ বুলি ভাবিছে তেওঁলোকক আমি মাস্ক পৰিধান কৰি আহিবলৈ অনুৰোধ জনাইছোঁ আমাৰ গাঁৱৰ প্ৰত্যেকজন জীয়ৰীৰ দৰে এনেকৈ প্ৰত্যেকখন অসমৰ গাঁৱৰ অসমীয়া ছোৱালীয়ে ল'ৰা ছোৱালীয়ে এনেকৈ বিহু পালন কৰক আকৌ আহক হেঁপাহৰ ৰঙালী বিহু আৰু এনেকৈ আমি বিহু সামৰিলোঁ ইয়াৰ চাওক বতৰৰ কণ্ডিশ্যন কেনেকুৱা হৈছে তথাপিও আমাৰ নাচনী নাচিয়ে আছে আমাৰ বিহুখন সমাপ্ত হৈ গ'ল বাৰু বতৰৰ অৱস্থাটো দেখিছে কেনেকুৱা ৱেডাৰটো চ' এনেকৈ ক'লা ক'লা হৈছে কলীয়া মেঘে আৱৰি হৈছে তথাপিও মানে আমি বিহুখন পাতিলোঁ বহুত চ' উই আৰ লুকিং চ' বিউটিফুল এণ্ড চ' আজি হৈছে আমাৰ খানা আৰু এয়া খানাৰ কাৰণে ৰেডি সকলোকে পাত দিয়া হৈছে কোনোবাই ভাত দি আছে কোনোবাই মাংস বিলাই আছে আমাৰ এনেকৈ আৰু সুদা ভাত এই ভাবি আছে মাংস কেথে নাই ভাই মাংস দেখি চাই আছে বহুত টাইম ধরে ভিডিও করে
এটা ভাবি আছে মাংস খাই নাই যে মানুহ নাই দুটা আমি হেৰি থতে ধৰ মই ধৰছো তই দি যা এনেকৈ আমাৰ বিহু খানাটো এতিয়া আমি পানীৰে খেলা খেলিলোঁ আৰু এনেকৈ আমি নাচি বাগি আমাৰ বিহুখনক বিদায় দিলোঁ আৰু এইখিনিতে এটা কথা কওঁ যে সকলোৱে সুস্থ থাকক যি কৰোণা মহামাৰীৰ বিধ্বস্ত ৰূপ তাৰ কাৰণে যিখিনি আমাৰ নীতি নিয়ম প্ৰশাসনে দিয়া নীতি নিয়ম সেইখিনি মানি চলক আৰু সকলোৰে মংগল কামনা কৰি আজি বিদায় মাগিছোঁ ধন্যবাদ।